নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে 2019 বৰ্ষত ওলোৱা ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ যি 1,03,769টা পদৰ কম্পিউটাৰ বেছ এক্সাম দিছিলে, তেন্তে নিশ্চয় আপোনালোকে ইয়াৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে। গতিকে ৰিজাল্ট সম্পৰ্কে এখন অফিচিয়েলি নটিচ আহিছে। এই নটিচখনত উল্লেখ কৰিছে যে আপোনালোকৰ ৰিজাল্ট কোন তাৰিখে ঘোষণা কৰিব। নটিচখনত উল্লেখ কৰা সকলোবোৰ কথা মই আপোনালোকৰ মাজত এই ভিডিঅ'ত ডিটেইলছৰ সৈতে আগবঢ়াম। গতিকে যিসকল বন্ধু বান্ধৱী মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাই আছে, তেওঁলোকে ভিডিঅ'ত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সকলোতকৈ আগত পায়। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইখনেই হৈছে সেইখন নটিচ, যিখন নটিচ আজি আপোনালোকৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ অফিচিয়েল পেজত প্ৰকাশ পাইছে। এই নটিচখনত উল্লেখ কৰিছে যিসকলে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ গ্ৰুপ ডিৰ কম্পিউটাৰ বেছ এক্সাম দিছে, তেওঁলোকৰ ৰিজাল্ট 24/12/2022 নাইবা 24 ডিচেম্বৰ 2022ৰ আগত প্ৰকাশ কৰিব বুলি এই নটিচখনত উল্লেখ কৰিছে। আৰু যিসকলে কম্পিউটাৰ বেছ এক্সামত কোৱালিফাই কৰিব, তেওঁলোকে ইয়াৰ পিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট PET পৰীক্ষা দিব লাগিব বুলি ইয়াত উল্লেখ কৰা আছে। গতিকে সকলো কেণ্ডিডেটক এটা কথা কৈছে, আপোনালোকে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ যি অফিচিয়েল ছাইট আছে, সেই অফিচিয়েল ছাইটটোত আপোনালোকক ভিজিট কৰি থাকিবলৈ কৈছে। গতিকে আপোনালোকে যদি এই নটিচখন ডাউনলোড কৰিব বিচাৰে, তেন্তে আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকৰ পৰা এই নটিচখন ডাউনলোড কৰি ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই ইনফৰমেশ্যন হিচাপে ইমানখিনি আগবঢ়ালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলৰ মাজত। কিবা জানিবলগীয়া কথা থাকিলে কমেণ্ট কৰিব। আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা সদায় পাই থাকিবলৈ বিচাৰে, তেন্তে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।